সৌভাগ্যই প্ৰত্যেক ব্যক্তিৰ কাৰণে অপেক্ষা কৰে, কিন্তু যিয়ে পৰিশ্ৰম কৰে একমাত্ৰ তাৰ লগতহে দেখা হয়। তোমাক ঘৃণা সিহঁতে কৰে যিয়ে তোমাক পৰাস্ত কৰিব নোৱাৰে। তোমাৰ বদনাম সিহঁতে কৰে যিয়ে তোমাৰ ভাল দেখিব নোৱাৰে। কাৰো মনত আঘাত দি ডাঙৰ হ'বলৈ চেষ্টা নকৰিবা। হয়তো তুমি ডাঙৰ হৈ যাবা, কিন্তু সেই মানুহটোৰ কাষত গোটেই জীৱনৰ কাৰণে সৰু হৈ থাকিবা। আজিকালি মানুহক বুজি পোৱাটো সঁচাকৈ অসম্ভৱ, কাৰণ কোনে সঁচা কৈছে আৰু কোনে অভিনয় কৰিছে সেইটো বুজি পোৱাটো বহুত কঠিন। কেতিয়াবা সিহঁতে আমাৰ চকু খুলি দিয়ে, যাক আমি চকু বন্ধ কৰি বিশ্বাস কৰিছিলোঁ। বিশ্বাস বস্তুটো বহুত অদ্ভুত। মানুহে যি পায় বিশ্বাস কৰিয়ে পায়, আৰু যিবোৰ হেৰুৱায় বিশ্বাস কৰিয়ে হেৰুৱায়। ভাল পোৱাটো অন্যায় নহয়, কিন্তু ভাল পোৱাৰ নামত অভিনয় কৰাটোহে ডাঙৰ ভুল। ভাল পোৱা হ'ল এখন কিতাপ, আৰু ভুল বুজাবুজি হ'ল এটা পৃষ্ঠা। কাৰোবাক যদি সঁচা মনৰ পৰা ভাল পোৱা, তেনেহ'লে এটা পৃষ্ঠাৰ বাবে গোটেই কিতাপখনকে ফালি নিদিবা। পৃথিৱীৰ সকলো সম্পৰ্কৰ মাজতে এটা শব্দ থাকে, যিটোৱে এটা সম্পৰ্কক শক্তিশালী কৰি ৰাখে, আৰু সেইটোৱে হ'ল বিশ্বাস। 3 ধৰণৰ মানুহক কেতিয়াও গোপন কথা নকবা। 1. জ্ঞানহীন মূৰ্খ। 2. স্ত্ৰীলোক। 3. শত্ৰু। ভালে থাকিব হ'লে পাহৰি যোৱাৰ ক্ষমতা থাকিব লাগিব। অতীতৰ কোনো স্মৃতি মনত ৰাখিব নালাগিব। আৱেগিক হৈ হঠাৎ কোনো ভুল সিদ্ধান্ত নল'বা। ভাবি চিন্তি কাম কৰা, কিন্তু কৰি লৈ নাভাবিবা। যদি কিবা শিকিব বিচৰা, তেনেহ'লে হাঁহিব শিকা। কান্দিবতো মানুহে তোমাক শিকায়ে দিব। যি মানুহে দূৰত্ব বিচাৰে তেওঁক জোৰ কৰি ৰখা নাযায়, কাৰণ তেওঁ তোমাৰ কাষত থাকিও দূৰত্ব বঢ়াব, আৰু তোমাৰ বহুত কষ্ট হ'ব। যিয়ে হহুৱাব নোৱাৰে তাৰ কাৰণে নাকান্দিবা। যি এবাৰ আঁতৰি যায় তাক দ্বিতীয়বাৰ কাষত নিবিচাৰিবা, আৰু যি মিছা কয় তাক কেতিয়াও বিশ্বাস নকৰিবা। এই জীৱনটোত যিটো পোৱাৰ বাবে ইমান ব্যাকুলতা, ইমান অস্থিৰতা, সেইটো যদি আমি পায়ো যাওঁ, সেই প্ৰাপ্তিয়ে যে পূৰ্ণতা দিব তাৰ কোনো নিশ্চয়তা নাই।